হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ক'ম গণিত বিষয়টো কেনেকৈ পঢ়িব লাগে HSLC 2019 যাতে আপুনি সম্পূৰ্ণৰূপে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধভাৱে কৰিব পাৰে। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এই ভিডিঅ'টো মই বহুত কেইজনৰ ৰিকুৱেষ্ট পোৱাতে বনাইছোঁ। মই পূৰ্বতে এটা ভিডিঅ' বনাইছিলোঁ যিটো ইংৰাজী কেনেকৈ পঢ়িব লাগে, তাত সুধিছিল যে মেথছৰ ভিডিঅ' আনাবা দাদা, সেইকাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। কি কৰে কিছুমান ল'ৰা ছোৱালী যে এই পোনপ্ৰথমে কি আহিব বোলে 4টা চিন দিয়া প্ৰশ্ন আহিব 10টা, সেইকেইটা চাওঁতে গোটেই বছৰটো লগাই দিয়ে। কিছুমানে কুৱেশ্যন বেংকৰ পৰা সংগ্ৰহ কৰিব, নোটৰ পৰা সংগ্ৰহ কৰিব, আন বহুতৰ পৰা সংগ্ৰহ কৰি সেইবোৰ কৰাওঁতে গোটেই বছৰটো লগাই দিয়ে। কিন্তু সেইটো অৱশ্যে হ'ব নালাগে, কিয়নো কেৱল 1 নম্বৰৰ প্ৰশ্ন 10 নম্বৰহে থাকিব, বাকী 70 নম্বৰে কি হ'ব 2 নম্বৰীয়া 3 নম্বৰীয়া 4 নম্বৰীয়া 5 নম্বৰীয়া প্ৰশ্ন আহিব, যাৰ বাবে আমি দুয়োটাকে সমমৰ্যাদা দিয়া উচিত। 1 নম্বৰীয়া প্ৰশ্নও চাব লাগে, 2 নম্বৰীয়া গোটেইকেইটা চাব লাগে। এতিয়া 1 নম্বৰীয়া প্ৰশ্ন চোৱাৰ পিছত কিছুমান নীতি আছে। যদি আপুনি এজন বহুত ভাল ষ্টুডেণ্ট তেনেহ'লে আপুনি যি কুৱেশ্যন পায় সকলোবোৰ চাওক, যেতিয়া যিটো সুবিধা পায় সেইটো চাই লওক। যদি আপুনি এতিয়ালৈকে কোনো ধৰণৰ চোৱা নাই তেনেহ'লে পোনপ্ৰথমে আপোনাক মই উপদেশ দিম যে, এইটো মোৰ জাষ্ট উপদেশ দিম যে আপুনি যেতিয়া অনুশীলনীবোৰ কৰে, অনুশীলনী হয়, এই অনুশীলনত কিছুমান খালী ঠাই থাকে, কিছুমান 1 নম্বৰীয়া প্ৰশ্ন থাকে, সেইকেইটা সম্পূৰ্ণৰূপে এখন বহীত লিখি লওক। সেইকেইটা কেৱল অনুশীলনীত থকা মুঠৰ ওপৰত সেইটা আপুনি যদি গোটেইখিনি লিখে 30-40টাৰ ভিতৰত হ'ব। 30-40টা তোৰি 7-8টা মোৰ হিচাপত থাকেই পেপাৰত, কিয়নো বেছিভাগ ল'ৰা ছোৱালী কেৱল অনুশীলনী পঢ়ি যায়, যাৰ ফলত কি এই প্ৰশ্নবোৰ 7-8টা প্ৰায় থাকে, আৰু 2-3টা সেইকেইটা কেতিয়াবা অলপ উদাহৰণৰ পৰা দি দিয়ে, নহ'লে বা অন্য কিছুমান টান কুৱেশ্যন অলপ যিটো আপুনি সেইকেইটা কৰিব পাৰি জানে, সূত্ৰ জানিলে, আৰু সূত্ৰ জনাৰ ওপৰত ডিপেণ্ড কৰে সেইকেইটা আপুনি কৰিব পাৰিব নে নোৱাৰে। কেতিয়াবা IQ টেষ্ট কৰাৰ বাবে দি দিয়ে যে সৰু কিতাপত থকা বস্তু অলপমান বেলেগ কৰি দি দিব, আপুনি পাজল লাগি যাব, সেইটো কৰিব পাৰিব লাগিব। সেইকাৰণে যদি আপুনি চোৱা নাই এতিয়ালৈকে কোনো ধৰণৰ প্ৰশ্ন, এতিয়াই আপুনি অনুশীলনীত যিমানটা থাকে ধৰক বিত্তৰ কালিৰ পাঠটোত আপুনি ইয়াত 1 নম্বৰীয়া প্ৰশ্ন কি অনুশীলনী ভালদৰে পঢ়ি চাওক, তাত এটা নহ'লে এটা 1 নম্বৰীয়া কুৱেশ্যন থাকিবই। চাবক বিত্তৰ কালি ইমান হ'লে কিমান, ৰেডিয়াছ কিমান হ'ব, এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন। তাৰপিছত আহিল 2 নম্বৰীয়া প্ৰশ্ন। 2 নম্বৰীয়া প্ৰশ্নৰ ক্ষেত্ৰত আপুনি আপোনাৰ অনুশীলনীত থকা প্ৰশ্নকেইটা গণিত কিতাপখনৰ সেইকেইটা পোনপ্ৰথমে চাই ল'ব, সেইকেইটাৰ ভিতৰতে বেছিভাগ থাকিব, আৰু 1-2টা কি হ'ব উদাহৰণৰ পৰা দিব, উদাহৰণবোৰ ভালদৰে চাব। উদাহৰণ কিন্তু বঢ়িয়াকৈ চাব দে, গোটেই যিখন গণিতৰ কিতাপ আছে সেইখন ভালদৰে পঢ়িলে আপোনালোক বিনা টেনশ্যনে পৰীক্ষাত যাব পাৰিব। অনুশীলনীৰ কিছুমান 1-2টা কিছুমান টান প্ৰশ্ন থাকে, সৰু প্ৰশ্ন কিন্তু অলপ টান, মাথাত পটকৈ নাহে, সেইটা বহুত কষ্ট কৰিব লাগিব, ছাৰে কৰি দিলে আমি পাৰোঁ। সেইকেইটা যদি আপোনালোকে পূৰা ভালদৰে চাই যায়, সেইকেইটাৰ কিছুমান থাকেই 2-3টা সেনেকুৱা, সেইকাৰণে সেইকেইটা ভালদৰে চাই যাব। 3 নম্বৰ 4 নম্বৰবোৰ আপুনি এই গণিতৰ কিতাপখন উদাহৰণ আৰু অনুশীলনীবোৰ ভালদৰে কৰিলে পাৰি যাব। আৰু 5 নম্বৰে যিটো কুৱেশ্যন আহে কেইটামান, 5 নম্বৰে গ্ৰাফ, আপোনালোকে গ্ৰাফকেইটা নতুন কিতাপৰ পৰাই ভালদৰে চাব। এই গ্ৰাফৰ যিবোৰ আছে বহুলক উলিওৱা, মাধ্যমা উলিওৱা, সেইকেইটা একদম সূত্ৰ মস্ত কৰি যাব আৰু অংক কৰি যাব, ঘৰত টেনশ্যন নোহোৱাকৈ আপুনি কৰিব পাৰে, কিয়নো সেইবোৰ বেলেগ কেতিয়াও নিদিয়ে, একেই দিব। আৰু যদি কিতাপৰ বাহিৰৰ কেতিয়াবা আহে তেতিয়া নম্বৰটো কিছুমান দিয়ে যদি কিতাপৰ অন্তৰ্গত, কিন্তু যদি আপোনাক সেইটো অলপমান বেলেগকৈ দিয়ে তেন্তে সেইটো আপুনি নিজে কৰিব লাগে, সেইটো কেতিয়াও টানকৈ দিয়ে নহয়, আপুনি কৰিব পৰা ধৰণে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব, আপুনি সফল হ'বই, মই এইটো জানো। কিছুমান সমীকৰণ সমাধান কৰা প্লিজ চাই যাব, শেষৰ 3 নম্বৰ পাঠৰ যিটো শেষৰ অনুশীলনী আছে, সেই অনুশীলনীটোৰ প্ৰশ্ন এটা হ'লেও এটা আহেই প্ৰত্যেকবাৰে, যিটো দেখা গৈছে সেইকেইটা ভালকৈ চাব। আৰু অৱশেষত সকলোতকৈ ডাঙৰ কথাটো হৈছে আপুনি ব্যক্তিগত ষ্টাডি কৰি কিতাপখন ৰিভাইজ দিয়ক 2-3 বাৰ, আপুনি সফল হ'ব। মই তেনেদৰে কেৱল কিতাপখন পঢ়িছিলোঁ, মই বেলেগ একো নোট বা এনেকুৱা ধৰণৰ, কেৱল কিতাপখন পঢ়ি মই 80-70তকৈ বেছি ওপৰ নম্বৰ পাইছোঁ গণিত বিষয়ত, মই প্ৰায় 90তকৈও ওপৰ পাইছোঁ। সেইকাৰণে মোৰ পৰামৰ্শ ভালদৰে পঢ়ে, পোনপ্ৰথমে গোটেই গণিতখন শেষ কৰি লওক, তাৰপিছত যদি ৰিভাইজ দিয়ক, তাৰপিছত যদি আপুনি ভাবে যে মই আৰু ওপৰেঞ্চি কিতাপ পঢ়িব বিচাৰোঁ, যে কুৱেশ্যন পেপাৰ নোট পঢ়িব, সেইবোৰো পঢ়ি লওক যদি আপুনি পঢ়িব পাৰে। যদি আপোনাৰ কিতাপখন ক্লিয়াৰ হোৱা নাই, গণিতৰ মেইন বুকখনেই ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে মোৰ হিচাপত পঢ়িব নালাগে, সেইটো বাকী আপোনাৰ কথা, আপুনি যি কৰে। যদি আপোনাৰ গোটেই ক্লিয়াৰ হৈছে তেতিয়া আপুনি ভাবি যে পঢ়িব লাগে তেন্তে পঢ়ক, আৰু অৱশেষত চেনেলটো ছাবস্ক্ৰাইব কৰি মই আপোনালোকক দি থাকিব পাৰোঁ। আৰু এইবাৰ কিহৰ ভিডিঅ' লাগে কওক, সমাজ বিজ্ঞান লাগে নে অসমীয়াত, মই নোৱাৰোঁ, অসমীয়াটো নক'ব দিয়ক, মই অসমীয়াত বহুত গম পাইছিলোঁ, বেলেগ যি লাগে বিজ্ঞান লাগে কওক। আৰু আশা থাকিল আপোনাৰ পৰীক্ষা ভাল হওক, আৰু ৰিজাল্ট দিয়াৰ দিনা জনাব দে কিমান পাইছিল গণিতত এবাৰ, যদি আপুনি ভিডিঅ'টো চাইছে তেনেহ'লে। থেংক ইউ।